সিংগাপুৰ চৰকাৰে যেতিয়া আমাৰ SIT টিমটো গৈছিলে তাত আমাক তেওঁলোকে সহযোগিতাৰ আশ্বাস দিছিলে। আজি সিংগাপুৰে আনুষ্ঠানিকভাৱে অসম চৰকাৰলৈ ফাইনেল পোষ্টমৰ্টেম ৰিপৰ্ট তেওঁলোকে পঠিয়াই দিছে আৰু টক্সিকোলজি ৰিপৰ্ট অৰ্থাৎ গুৱাহাটীত যেতিয়া আমি সেকেন্ড পোষ্টমৰ্টেম কৰিছিলোঁ তেতিয়ালৈকে শৰীৰ 5 দিন 6 দিন পুৰণি হৈ গৈছিল, কিন্তু সিংগাপুৰৰ টক্সিকোলজি ৰিপৰ্ট মৃত্যুৰ 5 মিনিটৰ ভিতৰতে ব্লাড চেম্পল লৈছিলে। গতিকে সেইটো বহুত বেছি অথেন্টিক হয়। আজি মোক আমাৰ অফিচাৰসকলে জনোৱা মতে সিংগাপুৰ চৰকাৰে এমলেট মিউচুৱেল লিগেল এছিষ্টেন্স নীতিৰ অধীনত আমাক তেওঁলোকে পোষ্টমৰ্টেম ৰিপৰ্ট সাগৰৰ লগত জড়িত তেওঁলোকৰ নীতি নিয়মসমূহৰ বিশদ বিৱৰণ আৰু টক্সিকোলজি ৰিপৰ্ট তিনিটাই আমাক পঠাই দিছে, যিটোৱে আমাৰ ইনভেষ্টিগেশ্যনত বহুতখিনি সহায় হ'ব। SIT will submit search sheet on time. Already they have made substantial progress, and as I told you that Assam police will unearth a larger picture, and whatever brief I have got so far, the SIT is absolutely confident, and they said that they will be able to give total justice to Jubin Garg. Yate jikhokole justice lage buli koi ase ki aru kisumane justice dibo chesta kori ase. Ya dui dhonor manu ase, kisumane koi ase justice lage aru kisumane justice dibor karone jua ekmah dhori dine rati nukhua koi chesta kori ase. Gotike ami জাষ্টিস বিচৰা সকলে যিসকলে আমাক ন্যায় দিয়াৰ কাৰণে যোৱা এমাহ 10 দিন ধৰি দিনে ৰাতিয়ে কষ্ট কৰি আছে, তেওঁলোকৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে যাতে তেওঁলোক সফল। সোশ্যাল মিডিয়াতো জাষ্টিস ফৰ জুবিন গাৰ্গ লিখিলেতো নাপাব জাষ্টিস। জাষ্টিস দিবৰ কাৰণে কোনোবাই দিনে ৰাতিয়ে পৰিশ্ৰম কৰিব লাগিব, আৰু SIT টিমটোৱে সেই পৰিশ্ৰম কৰি আছে। ৰাতি 2-3 বজালৈকে তেওঁলোকে দিনে ৰাতিয়ে কাম কৰি আছে। ইলেক্ট্ৰনিক এভিডেন্স, মেডিকেল এভিডেন্স, ক্ৰছ এক্সামিনেশ্যন, কোৰ্টৰ পৰা কোৰ্টত 164 ষ্টেটমেণ্ট ৰেকৰ্ডিং, নীৰৱে তেওঁলোকে বহুত ডাঙৰ কাম কৰি গৈ আছে। মই ডিটেইলছ সোধা নাই, কিন্তু মোটামুটি যিখিনি কথা মই জানো যে যিসকলৰ মনত অলপো সন্দেহ আছে যে জুবিন গাৰ্গে জাষ্টিস নাপাব নেকি, ডিসেম্বৰৰ 15 তাৰিখে তেওঁলোকে নিজেই নিজৰ ষ্টেটমেণ্ট বদলাব লাগিব আৰু তেওঁলোকে ক'ব বাধ্য হ'ব যে অসমৰ SITয়ে এটা সুন্দৰ কাম কৰিবলৈ সক্ষম হ'ল। আগতেও মই বহুতবাৰ মানুহক ভুল প্ৰমাণ কৰি আহিছো। এইবাৰো যিবিলাক পলিটিকেল লিডাৰ অখিল গগৈ টাইপ ভাবে যে আমি জাষ্টিস দিব নোৱাৰিম বুলি, তেওঁলোক আকৌ মিছা প্ৰমাণ হ'ব, তেওঁলোক ভুল প্ৰমাণ হ'ব, আৰু আমি আকৌ এবাৰ মানুহক আমি প্ৰমাণ কৰিম যে আমি কিমান কমিটেড আৰু কিমান সিৰিয়াস। ৰাতিপুৱা ঠিক 4 বাজি 25 মিনিটত প্ৰথম আৰম্ভ কৰিছিল আৰু যথেষ্ট অনুৰাগী ভিৰ কৰিছিল। এইটো চব এইখন জুবিনৰ শেষ চিনেমা, গতিকে সকলো জুবিনৰ অনুৰাগীয়ে চিনেমাখন চাব চেষ্টা কৰিব। ৰাতিপুৱা শ্ব' দিয়াৰ কাৰণে, ৰাতি শ্ব' দিয়াৰ কাৰণে সকলোৱে সুবিধা পাব। আৰু মই ভাবো যে চিনেমাখন চোৱাৰ ক্ষেত্ৰত চিনেমা হলসমূহে যিমানেই ৰাইজক সহযোগিতা কৰিব পাৰে, সুবিধা কৰি দিব পাৰে, সিমানেই ৰাইজে চিনেমাখন চোৱাত সুবিধা পাব।